ৱেলকাম টু RB আছামিজ চেনেল। জুবিন গাৰ্গ কিয় আমাৰ ইমান মৰমৰ? জুবিন গাৰ্গৰ বিষয়ে কিছু কথা জানো আহক। জুবিন গাৰ্গৰ এটা সাধাৰণ চমু পৰিচয় দিবলৈ ওলাইছোঁ। জুবিন গাৰ্গৰ জন্ম 18 নৱেম্বৰ 1972 চন। জুবিন গাৰ্গৰ জন্মস্থান হ'ল তুৰা, মেঘালয়ৰ। মেঘালয়ৰ তুৰাত তেখেতৰ জন্ম হৈছিল। জুবিন গাৰ্গৰ পিতৃৰ নাম হ'ল শ্ৰীযুত কপিল বৰঠাকুৰ। জুবিন গাৰ্গৰ মাতৃৰ নাম প্ৰয়াত হিলি বৰঠাকুৰ। জুবিন গাৰ্গৰ পত্নীৰ নাম শ্ৰীমতী গৰিমা গাৰ্গ। গৰিমা গাৰ্গ তেখেত শইকীয়া আছিলে, গোলাঘাটৰ গৰিমা গাৰ্গ শইকীয়া। জুবিন গাৰ্গৰ ভগ্নীৰ নাম প্ৰয়াত জংকী বৰঠাকুৰ আৰু হিমাদ্ৰী বৰঠাকুৰ। জুবিন গাৰ্গে 38,000তকৈ অধিক গান, 40টাৰো অধিক ভাষাত আৰু 44খন চিনেমাত সংগীত পৰিচালনা কৰিছিল। সকলোৰে মৰমৰ জুবিন দা বিজ্ঞানৰ ছাত্ৰ আছিল যদিও সাংস্কৃতিক দিশটোৰ প্ৰতিহে তেখেত আগ্ৰহী আছিল। সেইকাৰণে পঢ়া শুনা আধাতে সামৰিব লগা হৈছিল। 4 ফেব্ৰুৱাৰী 2002 চনত গোলাঘাটৰ গৰিমা শইকীয়াৰ লগত তেখেত বিবাহপাশত আবদ্ধ হয়। এই গৰিমা শইকীয়া এগৰাকী ফেশ্বন ডিজাইনাৰ। জুবিন গাৰ্গ সৰুৰে পৰা ষ্টাইলিছ আছিল। জুবিন গাৰ্গৰ মাতৃও এগৰাকী সংস্কৃতিবান মহিলা আছিল। জুবিন গাৰ্গৰ পিতৃগৃহ আছিল যোৰহাটৰ তামুলীচিঙা গাঁৱত তেখেতৰ পিতৃগৃহ। শিশুসুলভ জুবিনৰ পিতৃ এগৰাকী চৰকাৰী বিষয়া আছিল। লগতে তেখেত এজন ভাল লিখক আৰু গল্পকাৰ। জুবিন গাৰ্গ এজন সংগীতজ্ঞ, গায়ক, গীতিকাৰ, পৰিচালক, চলচ্চিত্ৰ অভিনেতা হিচাপেও পৰিচিত। 1992 চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত পাশ্চাত্য সংগীতত স্বৰ্ণপদক লাভ কৰে আৰু তেতিয়াই আহে তেখেতৰ জীৱনলৈ সোণালী সুযোগ। তাৰ পিছৰ পৰাই তেখেতে পিছলৈ ঘূৰি চাব লগা হোৱা। 1992 চনত তেখেতৰ প্ৰথম এলবাম অনামিকাই মুক্তি লাভ কৰে আৰু পেছাদাৰী সংগীত জগতত ব্যস্ত হৈ পৰে। তেখেতে অসমীয়াৰ উপৰিও হিন্দী, বঙালী, কোচ ৰাজবংশী, কমতাপুৰী আৰু গোৱালপৰীয়া, চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, ডিমাচা, টাই, আহোম, নেপালী, ভোজপুৰী, বিষ্ণুপ্ৰিয়া, মণিপুৰী, ককবৰক, উৰিয়া, তামিল, তেলেগু, কন্নড়, গাৰো, ইংৰাজী, মালায়ালম, মাৰাঠী আদি কৰি 40টাৰো অধিক ভাষাত 40,000ৰো অধিক গীত গায়। সেয়ে জুবিন গাৰ্গ আমাৰ সকলোৰে ইমান প্ৰিয়। তেখেতে কণ্ঠদান কৰা হিন্দী চিনেমাসমূহৰ ভিতৰত অন্যান্য হ'ল গেংষ্টাৰ, গুড বয়, বেড বয়, প্যাৰ কে ছাইড এফেক্ট, বিগ ব্ৰাদাৰ, হামাৰী আধুৰী কাহিনী ইত্যাদি বহুতো। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেখেতে বাংলা চিনেমা আৰু এলবামতো কণ্ঠদান কৰিছিল। বাংলা চিনেমা শুধু তুমিৰ কাৰণে তেখেতে 2005 চনত শ্ৰেষ্ঠ সংগীত বঁটা লাভ কৰিছিল। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তথ্যসমূহ বিভিন্ন স্থানৰ পৰা সংগ্ৰহ কৰা। কিবা ভুল হ'লে কমেণ্টত জনাব। 2002 চনত তুমি মোৰ মাথো মোৰ অসমীয়া চলচ্চিত্ৰখনৰ কাহিনী তেখেতৰ নিজা, লগতে নিজে পৰিচালনা কৰাৰ উপৰিও তেখেতে নিজে অভিনয়ো কৰিছিল। ইয়াৰ উপৰি 2005 চনত ৰাষ্ট্ৰীয় বঁটা লাভ কৰা অসমীয়া চলচ্চিত্ৰ দীনবন্ধুতো তেখেতে অভিনয় কৰিছিল। সুন্দৰ অভিনয় কৰিছিল।
সঞ্জয় ঝা পৰিচালিত ষ্ট্ৰিংছৰো সংগীত পৰিচালনা তেখেতে কৰিছিল। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। জুবিন গাৰ্গে কণ্ঠদান কৰা অসমীয়া এলবাম আৰু ছবিসমূহৰ কিছু সংখ্যক হ'ল এনেধৰণৰ: অনামিকা, অনুৰাধা, মায়া, আশা, জুবিনৰ গান, ৰং, মুক্তি, জানমণি, শব্দ, স্নিগ্ধ জোনাক, মেঘৰ বৰণ, পাখি, ৰংধালী, সপোন, হীৰামণি, শিশু, বান্ধৈ, আকৌ হীৰামন, চিনাকি মন, লাজুকী মন, যন্ত্ৰ, ডেউকা, চিনাকি, সুৰ, আছেনে কোনোবা হীৰাত, মুখা, সন্ধ্যা, বৰষুণ, দিল ৰুৱা, উৰণীয়া মন, জোনাকী মন, ৰুমাল, মোৰ প্ৰিয় গান, অভিমানী মন, মোৰ গানত জ্বলে, অবুজন মন ইত্যাদি বহুতো